হাই দোস্ত, ৱেলকাম ব্লগ মাই ইউটিউব চেনেল। আজি ডাঙৰ কালবেৰী বিহু সন্মিলনত আজি বিহু আছে, সেইকাৰণে মই আহিলোঁ। এতিয়া 10টা বাজিছে, বহুত মানুহ আহিছে, ৰাইজ চাই থাকক। এতিয়া মানে বিহু মোৰ পিছত আছে, মানে বহুত দোকান আহিছে, বহুত মানুহ আহিছে। এতিয়া 11টা বাজিল, 12টা বাজে আৰু চাই থাকক। গোটেই মঞ্চ পূৰা জিলকি আছে, পূৰা মানে মজা। গায়ক দুটা আছে, মানে 12টা বাজিল, এতিয়াও বিহু চলিয়ে আছে। বৰষুণো আহিছে, তথাপিও বিহু চলিয়ে থাকিব। এতিয়া কামৰ পথাৰ বিহু দল গাইছ, মানে কি ক'ম আৰু, মানে ধৰ বৰষুণো আহিছে, পূৰা ধাৰাসাৰ বৰষুণ, তথাপিও বিহু চলি আছে গাইছ। মানে মই য'ত আছোঁ ইয়াতে মানে মানুহ ভৰ্তি হৈ গৈছে, পূৰা ভিৰ হৈ গৈছে পানী অহাৰ কাৰণে। মানে কি ক'ম আৰু, আমি জুবিন দা নাই কাৰণে আমাৰ বৰষুণে দিল বোধহয়। জুবিন দা নাই অবিহনে বিহু নচলিব প্ৰভু। মানে চাউণ্ডটো নাই কাৰণে, চাউণ্ড আছে কিন্তু এই মোবাইলটো অলপ বেয়া হৈ আছে, সেইকাৰণে অলপ চাউণ্ডটো পোৱা অলপ টান হৈ আছে। বেয়া নাপাব, এটা মোবাইল কিনিম, চাব। বহুত জোৰকে পানী আহিছে, তথাপিও বিহু হৈয়ে থাকিব। আমাৰ যিহেতু জুবিন গাৰ্ড নাই, সেইকাৰণে বৰষুণ দিছে বোধহয়, নাজানো আৰু কিমান বৰষুণ দিব। বৰষুণৰ বতৰত পেক চাব, আপোনালোকে চাব, পানী হৈ গৈছে, পূৰা ভৰ্তি হৈ গৈছে, ভৰি ডুব যায় সেনেকৈ পানী হৈ গৈছে। ইমানে বৰষুণ আহিছে, ধাৰাসাৰ বৰষুণ, তথাপি বিহু চলিবই, চাওক।
এতিয়া গায়ক উঠিছে, এইটো গুৱাহাটীৰ গায়ক হয়। গায়কৰ নামটো হৈছে কিবা আছিলে পাহৰিছোঁ, বাদ দি এইবিলাক গায়কৰ নাম গায়ক উঠিছে। এই গায়কৰ লগত ফটো উঠিছে, চাব নেকি আপোনালোকে? নালাগে চাব, ভাবি আছে। তেতিয়া কওক গায়কটো গান কেনেকৈ গায়। মানুহ বেছি নাই, যিখিনি আছো অকণমান ফূৰ্তি কৰিব লাগে দেই, কি কয়? মঞ্চ মুকলি মানে চেচ হৈ গ'ল, মঞ্চ খালী। এতিয়া গায়কটো যাব ওলাইছে, পোহৰ হৈ গ'ল। চাওঁতে এতিয়া বাজিছে 4টা। আমাৰ বিহুৰ পৰা ঘৰলৈকে 1 কিলোমিটাৰ হয়। মই এতিয়া মই বুলি আহি আছিলোঁ। ঠিক বুলি আহি থাকোঁতে মালঞ্চা পাইছোঁ। মালঞ্চাত মই ৰখি গ'লোঁ বৰষুণ অহাৰ কাৰণে।
এতিয়া যাম আৰু বৰষুণ ৰৈ যোৱাৰ পিছত এতিয়া মই বাট চাই আছোঁ বাই বাই এইখিনিতে সমাপ্ত মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব